হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু আমিও ভালদৰে মাজতে আছোঁ। আৰু মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু ভিডিঅ'টো শেষলৈকে চাবলৈ আশা থাকিল। আৰু আজি ভিডিঅ'টো অকণমান চাব আৰু তেনেহ'লে ব'লকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ, কিনো হয় ভিডিঅ'টোৰ মাজত, নহয় জানো? আৰু দেখিছেনে গাইজ, মই এয়া পইচা কলি নি আছোঁ, গম পাইছে? গোটত দিবলৈ, যিহেতু গোটৰ পৰা পইচা লোৱা হৈছিল আৰু সেইকাৰণে পইচা দিবলৈ আহিছোঁ গোটত। আৰু আজি বতৰটো একদম পূৰা ডাৱৰীয়া কৰি আছে, দেখিছেনে? বতৰটো ভালেই লাগিছে আজি, ডাৱৰীয়া ডাৱৰীয়া। যিহে গৰম পৰিছে, নহ'লে নহয় জানো? আৰু এইফালে আমাৰ চোতালৰ আগত একদম পুখুৰী এটাত পদুম ফুল ফুলি আছে। আৰু মই ঘৰ পালোহি পইচা দি মেলি আহি পুখুৰী পাৰলৈ আহি আছোঁ। পুখুৰী ইয়াত হাল বাই আছে পথাৰত, আৰু ইয়াত মাছ ওলাব। তো হাল বাই থকা হেন মই মাছ ধৰিমগৈ বুলি ভাবিছোঁ। এইফালে চাবলৈ আহিছোঁ ধৰিছেনে। এইফালে হাল বাই আছে আৰু দেখিছেনে? মই আহোঁগৈ মাছ ধৰিবলৈ পাই। অথনি যে মাছ ধৰিবলৈ গৈছিলোঁ, ভিডিঅ' কৰা নহ'ল আৰু কেইজনীমান পালোঁ, এভাজি হ'ল। আৰু যিহেতু একদম মাছৰ লগত ভাতকেইটা খালোঁ আৰু ধুনীয়াকৈ খাব পৰাকৈ পালোঁ আৰু এসাঁজ। এয়া আমাৰ কঠীয়া দেখিছেনে? আৰু সকলোৰে কঠীয়া আমাৰ ইয়াতে পৰা হয় আৰু ৰুব পৰা হৈছেগৈ। আৰু যিহেতু হাল বোৱাই নাই, হাল বালে হ'ব। আৰু পানী হোৱাটো এইবাৰ অকণমান দেৰি হৈছে আৰু হাল বালে ৰুব পৰা হ'ব। আৰু যিহেতু আগবেলা ৰ'দটো চাওকচোন, অকণমান আগত একদম ডাৱৰীয়া কৰি আছিলে, এতিয়া একদম ৰ'দটো চাওক বাৰু। আজি হৈছে নেক্সট ডে' আৰু আজি বাহঁতৰ ঘৰলৈ বুলি আহিছোঁ। যিহেতু বহুত দিন অহা নাই বাহঁতৰ ঘৰলৈ, সেইটো কাৰণে ভাবিলোঁ আজি যাওঁ। আৰু সেইকাৰণে গোটেইকেইটাই মিলি আমি তিনিটাই আহিছোঁ। এইফালে আহি আছোঁ আৰু বাইকত দেখিছেনে? একদম ৰাস্তাটো আৰু পৰিৱেশটো একদম পূৰা চাফা হৈ আছে। আৰু বৰষুণ দি দিলে, এনেকৈ ৰ'দ দি থাকিলেও ধূলি হ'লেও বৰষুণ দিলে ক্লিন হৈ যায় ন, তেতিয়া পৰিৱেশটো ভাল লাগে। এইফালে একদম আমি এই দলংখন পাৰ হৈছোঁহি আৰু তাৰপৰা পামগৈ আৰু বেছি দূৰ নহয়। যিহেতু এইফালে আমি বাইকত আহি আছোঁ আৰু এইফালে বেটিক এনেকৈ মাজত বহাই লৈছোঁ। তাই মোবাইলত হাই বুলি কৈ দিছে দেই। আৰু এনেকৈ আমি গোটেইকেইটা আহি আছোঁ আৰু বহুত দিন হ'ল কিন্তু অহা নাছিলোঁ। আজি আহোঁ বোলো, আৰু কেতিয়াবা টাইমো নিমিলে আমাৰ এখেতৰ, সেইটো কাৰণে। আৰু এইফালে দেখিছেনে? একদম চাহ বাগান। আৰু আমাৰ চৰাইদেউখন আচলতে সেইটো কাৰণে ভাল লাগে, একদম চাৰিওফালে চৰাইদেউৰ গোটেইবোৰ ভাল লাগে। যিহেতু একদম চাহপাত বাগান থাকে ন, এইফালে দেখিছেনে? চাহপাত বাগান চবফালে থাকে কাৰণে আমাৰ চৰাইদেউখন ভাল লাগে। আৰু মোৰ কিন্তু বেছি ভাল লাগে আৰু আহি পাই এনেকৈ চাহ খাবলৈ ল'লোঁ। আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। পিছে নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। আজিলৈ বাই বাই।